আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহ। মৰমৰ ভাই ভনীসকল, মই আজি আপোনালোকৰ মাজত এটি অতি গুৰুত্বপূৰ্ণ কথা লৈ উপস্থিত হৈছোঁ যে প্ৰায়ে আমাৰ সমাজত বা আমাৰ বন্ধুবৰ্গৰ মাজত এনেধৰণৰ কথা শুনিবলৈ পোৱা যায় যে মই বহুত দিনে ধৰি আল্লাহৰ ওচৰত দোৱা কৰি আছোঁ বা মই বহুত দিনে ধৰি আল্লাহৰ ওচৰত অমুকটো বস্তু বিচাৰি আছোঁ, কিন্তু আল্লাহে আজিলৈকে মোৰ কোনো দোৱা কবুল কৰা নাই বা আল্লাহে মোক অমুকটো বস্তু আজিলৈকে দিয়া নাই। যদি আপুনিও এনেধৰণৰ কোনো সমস্যাৰ সন্মুখীন হৈছে বা আপুনিও যদি নিজৰ দোৱা কবুল কৰাব বিচাৰে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ কাৰণে এইটো ভিডিঅ' উপযোগী হ'ব। মৰমৰ ভাই ভনীসকল, চাওক, প্ৰত্যেক কামৰ কাৰণে, প্ৰত্যেক বস্তুৰ কাৰণে এটা নিৰ্দিষ্ট নিয়ম আছে, এটা নিৰ্দিষ্ট পদ্ধতি আছে, প্ৰণালী আছে। যদি আমি সেইখিনি অৱলম্বন কৰি উক্ত কামটো কৰি যাওঁ, তেতিয়াহ'লে আমি তাত নিশ্চয় সফল হ'ব পাৰোঁ। তদ্ৰূপ আল্লাহ তাবাৰক ওয়া তাআলাৰ বাৰগাহতো যদি কোনো দোৱা কবুল হ'বলৈ হয়, কবুল কৰাবলৈ হয়, তেতিয়া আমি নিশ্চয় কিছুমান দোৱাৰ পদ্ধতি মানিহে আমি দোৱা কৰিব লাগিব, যিখিনি আমি হাদিছ শৰীফৰ পৰা পাওঁ। গতিকে আহক, দেৰি নকৰি সেই নীতি নিয়মখিনি আমি জানি লওঁ, যিখিনি অৱলম্বন কৰিলে আল্লাহে আমাৰ দোৱা কবুল কৰি ল'ব। যথা হযৰত আব্দুল্লাহ ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহুই কয়, যেতিয়া তোমালোকে আল্লাহৰ ওচৰত দোৱা কৰিবা, তেতিয়া দোৱাৰ আৰম্ভণিতে খুব আল্লাহৰ প্ৰশংসা কৰিবা, বেছি বেছিকৈ আল্লাহৰ গুণগান গাবা। তাৰপিছত দয়াৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ শৰীফ পঢ়িবা। তাৰপিছত তুমি দোৱা কৰিবা, অৰ্থাৎ তোমাৰ মনোকামনা বা দিলৰ আশা আকাংক্ষাখিনি আল্লাহৰ ওচৰত দাঙি ধৰিবা। মৰমৰ ভাই ভনীসকল, যদি আমি এইখিনি নীতি নিয়ম মানি আল্লাহৰ ওচৰত দোৱা কৰোঁ, তেতিয়াহ'লে নিশ্চয় আল্লাহ তাবাৰক ওয়া তাআলাই আমাৰ দোৱা কবুল কৰি ল'ব আৰু আল্লাহে আমাৰ মনোকামনা পূৰণ কৰি দিব। এতিয়া কথা হ'ল, আমি অসমীয়াত আল্লাহৰ প্ৰশংসা কেনেদৰে কৰিম? যদি আপুনি আৰবী ভাষাত জানে, তেতিয়াহ'লে কোনো কথাই নাই, আপুনি সেইখিনি কৰি কিনে আল্লাহৰ প্ৰশংসা বা গুণগান গাই দিব। যদি নোৱাৰে, তেনেহ'লে মই অসমীয়াত থুলমূলকৈ কৈ দিছোঁ, আপোনালোকে এনেদৰে ক'লেও হৈ যাব। যেতিয়া আপুনি দোৱাৰ কাৰণে হাত উঠাব, তেতিয়া এনেদৰে ক'ব যে ইয়া আল্লাহ আজ্জা ওয়াজাল, সকলো ধৰণৰ প্ৰশংসা, সকলো ধৰণৰ গুণগান তোমাৰেই বাবে। তুমিয়েই পৰম কৰোণাময়, পৰম দয়ালু, বিচাৰৰ দিৱসৰ মালিক তুমিয়েই। আমি কেৱল তোমাৰেই ইবাদত কৰোঁ আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ। আমাক সৰল পথৰ হিদায়াত দিয়া। এনেদৰে আল্লাহৰ প্ৰশংসা কৰাৰ পিছত দয়াৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ প্ৰতি দুৰুদ শৰীফ পঢ়ক এনেদৰে, আল্লাহুম্মা সাল্লি ওয়া সাল্লিম ওয়া বাৰিক আলা সাইয়্যিদিনা ওয়া মাওলানা মুহাম্মাদিন সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। যদি এইটো দুৰুদ শৰীফ আপোনাৰ মনত নাথাকে, তেনেহ'লে যিটো দুৰুদ শৰীফ আমি নামাজত পঢ়োঁ, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদিন ওয়া আলা আলি মুহাম্মাদিন কামা সাল্লাইতা, এই দুৰুদ শৰীফটো পঢ়িব। তাৰপিছত এইখিনি কাম কৰাৰ পিছত আপুনি নিজৰ মনোকামনাখিনি আল্লাহৰ ওচৰত দাঙি ধৰিব। আপুনি যিটো বস্তু বিচাৰিব, সেইটো বস্তু আল্লাহৰ ওচৰত কৈ দিব। ইনশাআল্লাহ আজ্জা ওয়াজাল, আল্লাহে আপোনাৰ নিশ্চয় দোৱা কবুল কৰিব। মৰমৰ ভাই ভনীসকল, অৱশেষত মোৰো দোৱা থাকিল যাতে আল্লাহে আমাৰ সকলোৰে মনোকামনা পূৰণ কৰি দিয়ে। যিটো হাদিছ মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ, এই হাদিছটো মুজামুল কবিৰ লিত্তিবৰানী শৰীফৰ পৰা লোৱা হৈছে আৰু হাদিছ নং হৈছে 8780। যদি ভিডিঅ'টো ভাল লাগিছে, নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই হাদিছৰ ওপৰত আমল কৰি নিজৰ মনোকামনা পূৰণ কৰি ল'ব পাৰে। জাজাকাল্লাহু খাইৰ।